নমস্কাৰ বন্ধুসকল, মই আজি আমলখি আচাৰ কেনেকৈ বনাই দেখাম। প্ৰথমে মই কেৰাহীখনত আমলখিখিনি বইল কৰি লৈছোঁ। ভালকৈ উতলিব ফাটিবলৈ দিম। এয়া চাওক ভালকৈ উতলিছে, অলপ ফাটি যোৱা লেখীয়া হৈছে। মই এতিয়া গেছৰ ষ্টভটো অফ কৰি দিছোঁ। এয়া মই কাঢ়ি থ'ম খৰাহী এটাত। এতিয়া মই আমলখিখিনি ৰ'দত দিমগৈ, শুকাবলৈ দিম। এয়া চাওক মোক শুকাই গ'লে আমলখিখিনি। আমলখি আচাৰত প্ৰয়োজনীয় হোৱা মছলা লৈছোঁ মই জিৰা, ধনিয়া গুটি আৰু চব গুটি, কাশ্মীৰী ৰেড চিলি, শুকান জলকীয়া, হালধি, নিমখ। আৰু অলপ লৈছোঁ মই পকা জলকীয়া। আৰু ভিনেগাৰ। এতিয়া মই মছলাখিনি এটা কেৰাহী ভাজি ল'ম। অলপ ৰঙা হ'বলৈ দিম, বেছিকৈ ৰঙা হ'ব নিদিম। এয়া মছলা ভজা মোৰ হৈ গ'ল। গেছৰ ষ্টভ অফ কৰিম। এতিয়া মছলাখিনি মিক্সি পিচি লৈ এয়া চাওকচোন। এতিয়া মই এখন কেৰাহীত তেল গৰম হ'লে এটা পাত্ৰত মই কাঢ়ি থ'ম। চব মই আমলখিখিনি সিজিছেনে চাইছোঁ। সিজিছে, সেইকাৰণে খুচি দিছোঁ। কিন্তু মই এইখিনি ভাঙি পেলাম হাতেৰে, গুটিটো উলিয়াই দিম। গুটিটো উলিয়াই দিলে ভাল হয় খাবলৈ। গোটেইখিনি নালাগে, এনেই অকণমান দেখাব যায়, এইখিনি কৰা দেখাই দিম। এতিয়া মই আমলখিখিনি হালধি দি দিছোঁ,
ভালকৈ মিলাই দিম। অলপ নিমখ দিম। ভালকৈ সানি দিছোঁ। এতিয়া পকা জলকীয়াকেইটা দি দিছোঁ। পিচি থোৱা মছলাখিনি দি দিম। বেছি হ'ল কাৰণে কমাই দিছোঁ আৰু ভাল ধৰণে মিলাই দিছোঁ মছলাখিনি। এতিয়া মই কাশ্মীৰী ৰেড চিলি দি দিম। ভালকৈ সানি দিম। আৰু গৰমাই থোৱা তেলখিনি মই ইয়াত মিলাই দিছোঁ। আকৌ সানি দিছোঁ ভালকৈ। এয়া মই 5-6 দিনৰ ৰ'দত দি খাব পাৰিম। আৰু মই ভিনেগাৰ অলপ দিছোঁ। ভিনেগাৰ দিলে আচাৰখিনি বেয়া নহয়, বহুত দিনলৈকে ভাল হৈ থাকে। বন্ধুসকল, মোৰ যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।